হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গাইজ, আজি 24 তাৰিখ আৰু শামছেৰা মুভিৰ ট্ৰেইলাৰ ৰিলিজ হ'লেই। আপোনালোকে ট্ৰেইলাৰটো চাই লওক। গাইজ, ট্ৰেইলাৰটো চাই এনেকুৱা লাগিছে যে এইখন মুভিয়ে হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীত পুৰা ধামাকা দিব। গাইজ, এইখন মুভিত আপোনালোকে ইংৰাজৰ দিনৰ শাসনৰ ষ্টৰী দেখিবলৈ পাব। লগতে লাভ ষ্টৰী আৰু ইম'চনছ দেখিবলৈ পোৱা যাব। এইখন মুভিত আপোনালোকে মেইন বেটেল দেখিবলৈ পাব সঞ্জয় দত্ত আৰু ৰণবীৰ কাপুৰ, য'ত আপোনালোকে দেখিব যে এইখন মুভিত ৰণবীৰ কাপুৰে ডাবল ৰ'ল কৰিছে। হয়তো গাইজ হ'ব পাৰে ৰণবীৰ কাপুৰে শামছেৰা আৰু শামছেৰাৰ ল'ৰাৰ ষ্টৰীত ৰ'ল পালন কৰিব।